নাই বিহু ইবাৰ বিহু অকল বিহু বিহু অকল অকমান কমাই দিব আমাৰ কেনে লাগি গৈছে নাই হয় কি নহয় বাৰু হয় নহয় আৰু মেইন কথাটো হৈছে কি আমি আচলতে বিহু গাব অহা নাই আমি কি গাবলৈ আহিছো আমি আহিছো যাদু খেলা দেখাবলৈ হয় কি নহয় তেনেহ'লে যাদু খেলা দেখাবলৈ কি কৰিব লাগিব যাদু দেখাব লাগিব হয় কি কাপোৰ যাদুৰ কাপোৰ কি কৰিব লাগিব কিবা থব লাগিব একদম গায়ব হৈ যাব বেলেগ ধৰিবি একদম ধৰিবি কি বনাব লাগিব ৰাইজ কওক আপোনালোকে কওক কি বনাব লাগিব কওক কি বনাব লাগিব কওক কি বনাম কওক বাইদেউ কওক এতিয়া আনি কি উলিয়াম সাপ উলিয়াম নে নিগনি উলিয়াম নে ভাল উলিয়াম উত্তৰ কলকাতাৰ পৰা আহিছে আমাৰ যোন বাবা এজনী ছোৱালী উলিয়াম 1 টকা দিব লাগিব 1 টকাৰ বিনিময়ত ছোৱালীজনী হাতত ওলাব 1 লাখ টকা 1 লাখ টকা আপোনালোকৰ হাতত দি যাম যদি দিব নোৱাৰো তেনেহ'লে আপোনালোকে এই জোপা গছৰ তলতে বান্ধি ৰাখিব হয় কি নহয় 1 টকা দিব 1 টকা দিব 1 টকা দিয়ক 1 টকা 10 টকা দিয়ক 10 লাখ টকা দি যাম 10 টকা দিয়ক 10 লাখ টকা দি যাম দাদা 10 টকা দিয়ক এইবিলাক ভিতৰত থাকে চাব নালাগে বোলে দাদাই দিলে দাদাক মানে 10 লাখ টকা লাগে আৰু কাৰোবাক লাগিব নেকি যদি লাগে এতিয়া দি যাওক আমি কোনেও পলাই নাযাওঁ ইয়াতে থাকিম দাদা বেকগ্ৰাউণ্ড মিউজিক দি দিছে দেখিছে নে কৰক বোলে হয় কি নহয় বোলে অন্তৰ সুমন্তৰ ওম গিলি ভূ অন্তৰ মন্তৰ সুমন্তৰ ওম গিলি ভূ আচ্ছা আৰু দাদা বাইদেউ যদি দূৰে থাকে কিবা দেখিব জানো ওচৰ চাপি আহিব লাগিব ওচৰ চাপি আহক বাইদেউ আমালে ইমান ভয় কৰিছে যে এইফালে সোমাই আহিলে কামটা বন্ধ হ'ব দূৰত থাকিলেহে কামটা বন্ধ হ'ব ওচৰ চাপি আহিলে একো নহয় বিশ্বাস কৰক অন্তৰ মন্তৰ সুমন্তৰ ওম গিলি ভূ অন্তৰ মন্তৰ সুমন্তৰ ওম গিলি ভূ আচ্ছা দাদাই কৈছে কানে কৈছে ঠিক আছে মনে কৈছে ইয়াত বোলে কোনোবাই হাতৰ মুঠি টাইট কৰি ধৰিছে একদম হাতৰ মুঠি খুলি দিয়ক যদি খুলি নাৰাখে কৈ দিছো কিন্তু আগা বন্ধ হৈ যাব নালাগে হাতৰ মুঠি খুলি পেলাই ওপৰলৈ লাগি পেলাই আৰু কালি মাৰি দিয়ক নিদিয়ে আমাৰ য'ত কি নহয় বোলে অন্তৰ মন্তৰ সুমন্তৰ ওম গিলি ভূ আচ্ছা আবাই কৈছে কি কৈছে মনে আবাই কৈছে বোলে যাদু খেলা দেখুৱাৰ আগতে কেইটামান কথা কৈ ল'ব কি কথা কৈছে মই ৰজা বিক্ৰমাদিত্য হয় কি নহয় তেনেহ'লে হয় বুলি নকয় আৰ্যই বুলি কিয় কৈছে বিহু বতৰ নেকি মই ৰজা বিক্ৰমাদিত্য মাজতে মানে আহিয়ে যায় নহয় মই ৰজা বিক্ৰমাদিত্য সকলো প্ৰশ্নৰ উত্তৰ মোৰ দাদা বাবাহঁতে গেলা হয় নে নহয় আৰু সেয়েহে মই কওঁ মই মহাজ্ঞানী মই জিতেন্দ্ৰ পুৰুষ সকলো প্ৰশ্নৰ উত্তৰ মোৰ বাওঁ হাতৰ খেলা এতিয়া মেইন কথাটো হৈছে যে
এইকণ সময়তে কৰিবলগীয়া আছিলে কি মহাৰাণী আহি পেলাই মোক বঁটা মাৰিব লাগে মই পঢ়িব লাগে তাৰপিছত মহাৰাণীয়ে ক'ব লাগে কিমান কথা নক'লে কিয় নক'লে আপুনিটো কি ইডাল কৰিছে ক'ত কি হৈছে নেজানে মোৰ লিপষ্টিক নাই কাজল নাই আইলিনা নাই ফাউণ্ডেশ্যন নাই পাউডাৰ আছে কি কৰিছে না এতিয়া মই মহাৰাজা হৈ পেলাই মই মহাৰাজা হৈ পেলাই বাৰু তেওঁলোকে সেই লিপষ্টিক কাজল হিচাপে থাকিম নেকি বাইদেউ কওকচোন হয় নে বাৰু মই মহাৰাজা হৈ পেলাই তোমাৰ সেই লিপষ্টিক কাজল হিচাপে থাকিম নেকি বেছি মোক নচলাবি মহামন্ত্ৰী মহাৰাজ 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 মই যে তোক সেই হেৰিখন দিছিলো যে লিষ্টখন যে দিছিলো আছে আছে অস্তৰ হয় খিতা দিন আহি আছে ৰবলিস্কন আহি আছে তাৰ আগত আপোনালোকে কথা এটা ক'বলৈ আছে শুনাকে নহয় মনে মনে কিবা যে মহাৰাণীয়ে বস্তুবোৰ আনি থাকিব কয় সেই মুখত দিয়ে থাকে আপুনি বাৰে বাৰে যে মুখ বালি দি থাকে কমানি কি কৰিব লাগে কৰা লৈ যা এই আয়নটো দিছ মাইকটো যে লগাইছে গম পাওঁ নে নাপাওঁ চব যে গোটেই মানুহখিনি ভাবিছে গম পাওঁ নে নাপাওঁ লোকৰ মানুহে চাবলৈ আহিছ মুখ্যটো কৰবা এতিয়া তোক মই সুধিছো যে তোক যে মই সেইফালে যাবলৈ দিছিলো যে এই চুকলৈ যাব দিছিলো ছোৱালী চোৱাটো কি হ'ল আহি আছে ক'ত আহি আছে মই এতিয়াই মাতিছো ক'ত সোনকালে মাত সোনকালে গৈছে মহাৰাজ আহি আছে মহাৰাজ আহি আছে জয় মহারাজ বিক্রমাদিত্য জয় মহারাজ বিক্রমাদিত্য জয় মহারাজ বিক্রমাদিত্য মোৰে ৰাজ্য দেখিছে নে বাৰু মোৰে ৰাজ্য নহয়নো তুমি আকৌ ঘূৰি আকৌ ইয়াত কিয় মই কৈ দিছো দেই মোক লাইন নাকাটিবি কিন্তু মই কৈছো যে মোৰ ৰাজ্যত মাৰকে হওক বা স্মাৰকে হওক মোৰ ৰাজ্যত মাৰকে হওক স্মাৰকে হওক এটা হ'লেই হ'ল কি লিখা আছে তাৰ বোলে পঠিয়াইছে